আমি থকা হোটেলত আজি দিনটোতে অপেনিং কৰিছিলে আৰু আজি হৈছে 1 বছৰ আৰু আজি সেইবাবে 1 বছৰ হোৱাৰ বাবে আজি আছে ধামাকা পাৰ্টি আৰু সেইবাবে আমি হোটেলৰ কাৰণে আৰু আমাৰ ৰুমৰ কাৰণে যি বস্তু নাই সকলোবোৰ আনিলোঁ। আহক প্ৰথমবাৰৰ পৰা ষ্টাৰ্ট কৰোঁ। আৰু ইয়াত দেখিছে ৰাতিপুৱা আহিলোঁ 7টা বজাত, ডিউটি আছে মোৰ 9টা বজাত, কিন্তু আজি আহিছোঁ 7টা বজাতে আহিলোঁ। এফালে একদম জেপি ৰেডি হৈ আছে, মই দেখাই আছোঁ, বেক কেমেৰা কৰি দেখাইছোঁ আপোনালোকক। এয়া দেখিছেনে জেপি, আমাৰ জেপি হোটেল জগন্নাথ প্লেচ এইফালে। বাকী স্কিপ নকৰিব, ভিডিঅ' আজি ৰাতিলৈ ধামাকা হ'ব, ভিডিঅ' পষ্ট কৰি আছোঁ। তাৰ পাছত কামৰ মাজতে আহিলোঁ মই টিকেট ল'বলৈ। টিকেট মানে ইয়াৰ পৰা যাবৰ কাৰণেতো টিকেট কৰিলোঁ, কিন্তু ইয়াৰ পৰাতো যোৱাই নাই আৰু ঘৰৰ পৰা উভতি আহিবৰ কাৰণে মই টিকেট কৰিলোঁ আৰু টিকেটটো কৰিছোঁ ফেব্ৰুৱাৰী 9 তাৰিখে। ৱেইটিং আছেই, আজি টিকেট আজি খুলিছিলে, তথাপিও মানে কি হ'ল ৱেইটিং হৈ গ'ল, 5 নম্বৰ ৱেইটিং। তথাপি টেনশ্যন নাই বাৰু, 5 নম্বৰটো ৱেইটিং হৈ যাব। বাকী টিকেট কৰি ল'লোঁ। তাৰপাছত এতিয়া যাওঁ, বজাৰ কৰিব আছে, বহুত বজাৰ কি কৰিব আছে আপোনালোকক দেখাই থাকিম। আপোনালোকে চাই থাকিব, ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' সকলো কৰি দিব। যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব। ৰাতিপুৱাৰ পৰাতো কাম বহুত চলি আছে, কিন্তু খোৱাটো হোৱা নাই, সেইবাবে ভাবিলোঁ এখন ওচৰতে হোটেলত সোমাই আৰু দুইজনে খালোঁ চিকেন বিৰিয়ানী। তাৰ পাছত আহিলোঁ একদম বজাৰ কৰি একদম সামৰি আহিলোঁ। আপোনালোকক দেখাব নোৱাৰিলোঁ, যিহেতু অলপ বহুত বিজি আছোঁ আজি, যিহেতু পাৰ্টি আছে। কিন্তু বজাৰৰ পৰা কি আনিলোঁ, কি নাই আপোনালোকক সকলোবোৰ দেখাম, চাই থাকক। ভাল লাগিলে আকৌ এবাৰ কৈছোঁ, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' ছাবস্ক্ৰাইব সকলো কৰি দিব। ৰুম স্প্ৰে আনিলোঁ, শ্বেম্পু আনিলোঁ, ব্ৰাছ আনিলোঁ, কি আনিলোঁ, বহুত আনিলোঁ। আজিলৈ এইটো ভিডিঅ'ত ইমানতে সামৰিছোঁ। বাকী একদম ফাইনেলি ধামাকা ভিডিঅ' পাৰ্টি কিবা কিবি আহি আছে অন্য এটা ভিডিঅ'ত। বাই বাই।